Hello students, here I am your teacher friend Prasujya Borah. Today we shall discuss a poem from your textbook, and the name of the poem is Animals, written by Walt Whitman. Now we shall learn a few lines about the poet. Walt Whitman was an early American poet. He was a revolutionary poet. তেওঁক এই কাৰণেই ৰিভলিউচনাৰী পয়েট বুলি কোৱা হয় কাৰণ তেওঁ ৰাইমিং স্কিম ব্যৱহাৰ কৰি কবিতা লিখাৰ যেটো ধৰণ সেই ধৰণটো হলনি কৰি তেওঁ ফ্ৰী ভাৰ্ছত কবিতাসমূহ লিখিবলৈ আৰম্ভ কৰিছিল তেওঁৰ যুগত বেছি সংখ্যক কবিতাই ৰাইম স্কিম ব্যৱহাৰ কৰি লিখিছিল কিন্তু তেওঁ তাৰ পৰিৱৰ্তে গৈ ফ্ৰী ভাৰ্ছত কবিতা লিখিছিল হেয়ে তেওঁক ৰিভলিউচনাৰী পয়েট বুলিও কোৱা হয় এতিয়া আমি এই কবিতাটোৰ মূল কথাখিনি কিছু জানি লওঁ এই কবিতাটোৰ কবিয়ে কব বিচাৰিছে যে তেওঁ জন্তুৰ হৈতে থাকি বেছি ভাল পায় হি ফিলস কমফৰ্টেবল উইথ এনিমেলস আৰু তেওঁ কব বিচাৰিছে যে মানুহক বুজি পোৱাটো যথেষ্ট জটিল মানুহ এটা জটিল প্ৰাণী মানুহক সহজতে বুজি পাব পৰা নাযায় হেয়ে তেওঁ কব বিচাৰিছে যে জন্তুক বুজি পাবলৈ সহজ জন্তুৰ কিছুমান গুণ আছে যিবিলাক গুণৰ কাৰণে তেওঁ জন্তুৰ লগত থাকি বেছি ভাল পায় বা জন্তুৰ লগত তেওঁ থাকিব বিচাৰে এই কথাখিনি কবিতাটোত তেওঁ দাঙি ধৰিব বিচাৰিছে আমি এতিয়া কবিতাটোৰ ভিতৰলৈ সোমাই যাওঁ I think I could turn and live with animals. They are so placid and self-contained. I stand and look at them long and long. I think I could turn and live with animals. মই ভাবো মই জন্তুৰ লগত থাকিব বিচাৰো কবিয়ে কৈছে যে কবি জন্তুৰ লগত থাকিব বিচাৰে তেওঁ কিয় জন্তুৰ লগত থাকিব বিচাৰে তাৰ কাৰণটো দিছে তাৰ কাৰণটো কৈছে যে animals are very placid and they are self-contained জন্তুবিলাক হৈছে placid শব্দটোৰ অৰ্থ হৈছে শান্ত কাম and self-contained শব্দটোৰ অৰ্থ হৈছে not depending on and influenced by others আনৰ ওপৰত নিৰ্ভৰশীল নোহোৱা বা আনৰ দ্বাৰা প্ৰভাৱিত নোহোৱা I stand and look at them long and long মই থিয় হওঁ আৰু হিহঁতলৈ দীৰ্ঘ সময় ধৰি চাই থাকোঁ কবিয়ে কব বিচাৰিছে যে তেওঁ জন্তুৰ লগত থাকিব বিচাৰে কাৰণ জন্তুবিলাক যথেষ্ট শান্ত আৰু ইহঁতি self-contained আৰু হিয়ে তেওঁ এঠাইত থিয় হৈ জন্তুবিলাকলৈ দীৰ্ঘ সময় ধৰি চাই থাকে They do not sweat and whine about their condition. They do not lie awake in the dark and weep for their sins. They do not make me sick discussing their duty to God. They do not sweat and whine about their condition. Yet they শব্দটোৱে জন্তুক ৰেফাৰ কৰিছে এনিমেলছক ৰেফাৰ কৰিছে the word they refers to animals. They do not sweat and whine about their condition. জন্তুবিলাকে হিহঁতৰ পৰিস্থিতিক লৈ কাৰোৰে ওচৰত অভিযোগ নিদিয়ে They do not lie awake in the dark and weep for their sins. হিহঁতি হাৰে নাথাকে do not lie awake হাৰে পৰি নাথাকে in the dark means ইয়াত আন্ধাৰ অৰ্থাৎ আন্ধাৰ ৰাতিয়ে হয় গতিকে ৰাতিৰ কথা কৈছে They do not lie awake in the dark হিহঁতি ৰাতি হাৰে নাথাকে and weep for their sins হিহঁতি কৰি অহা কামবিলাকৰ কাৰণে হিহঁতৰ পাপসমূহৰ কাৰণে হিহঁতি উচুপি নুঠে ইয়াত যেটো sins শব্দ আছে sins শব্দটোৰ অৰ্থ হৈছে পাপ They do not make me sick discussing their duty to God জন্তুবিলাকে এনিমেলছবিলাকে হিহঁতি ভগৱানৰ বাবে কৰিবলগীয়া যিখিনি কৰ্তব্য সেই কৰ্তব্যসমূহৰ কথা কৈ কবিক বিৰক্তও কৰি নতুলে কবিয়ে কব বিচাৰিছে যে জন্তুৱে এইবিলাক কাম নকৰে জন্তুৱে কি কাম নকৰে জন্তুবিলাকে হিহঁতৰ পৰিস্থিতিক লৈ আনৰ ওচৰত অভিযোগ নিদিয়ে জন্তুবিলাকে হিহঁতি কৰা কাৰ্যবিলাকৰ বাবে কেতিয়া অনুতপ্ত হৈ নাথাকে অনুতপ্ত হৈ ৰাতি হাৰেও নাথাকে আৰু হিহঁতি ভগৱানৰ প্ৰতি কৰিবলগীয়া দায়িত্ববিলাকৰ কথা কৈ কবিক বিৰক্তও কৰি নতুলে হেয়ে কবিয়ে জন্তুৰ লগত বেছি কমফৰ্টেবল অনুভৱ কৰে কিন্তু মানুহে এই কামবিলাক কৰে মানুহে নিজৰ পৰিৱেশক লৈ নিজৰ অৱস্থাটোক লৈ সদায় অভিযোগ কৰে মানুহে নিজৰ কৰি অহা কামবিলাকৰ বাবে অনুতপ্ত হয় মানুহে ভগৱানৰ প্ৰতি থকা যিখিনি কৰ্তব্য দায়িত্ব সেইখিনি কথা কৈ কবিক বিৰক্ত কৰি তোলে মানুহে এইখিনি কাম কৰে আৰু জন্তুৱে এইখিনি কাম নকৰে বাবে কবি জন্তুৰ ওচৰত বা জন্তুৰ লগত বেছি কমফৰ্টেবল ফিল কৰে বুলি অনুভৱ কৰে বুলি তেওঁ কৈছে Not one is dissatisfied
Not one is demented with the mania of owning things. Not one kneels to another, nor to his kind that lived thousands of years ago. Not one is respectable or unhappy over the whole earth. Not one is dissatisfied. কোনোৱে অসন্তুষ্ট নহয়. Dissatisfied শব্দটোৰ অৰ্থ হৈছে অসন্তুষ্ট. কোনোৱে অসন্তুষ্ট নহয়. Not one is demented with the mania of owning things. Demented শব্দটোৰ অৰ্থ হৈছে পাগল, mad. Mania of owning things. Not one kneels to another. Kneels শব্দটোৰ অৰ্থ হৈছে আঁঠুলোৱা. Nor to his kind that lived thousands of years ago. Not one kneels to another. কোনোৱে আনৰ ওচৰত আঁঠু নলয়. ইভেন তেওঁলোকে কাৰো ওচৰত আঁঠু নলয়, জন্তুবিলাকৰ কাৰো ওচৰত আঁঠু নলয়, তেওঁলোকে সিহঁতৰ যিসমূহ পূৰ্বপুৰুষ আছে, যিসকল এনচেষ্টাৰ্ছ আছে, সেই বহুত যিসকলে হাজাৰ বছৰ আগতে বাস কৰিছে, সিহঁতৰ ওচৰতো আঁঠু নলয়. Not one is respectable. কোনো সন্মানীয় নহয়. Respectable শব্দটোৰ অৰ্থ হৈছে সন্মানীয়. কোনো সন্মানীয় নহয়. Unhappy. কোনো অসুখীও নহয়. Over the whole earth. গোটেই বিশ্বতে. অৰ্থাৎ তেওঁ ক'ব বিচাৰিছে যে জন্তুবিলাক অসন্তুষ্ট নহয়. জন্তুবিলাকৰ তেওঁলোকৰ পৰিস্থিতি যিটো অৱস্থা, এই অৱস্থাক লৈ অসন্তুষ্ট নহয়. কিবা এটা বস্তু আহৰণৰ বাবে সিহঁতি পাগল হৈও নাথাকে. সিহঁতি কাৰোৰে ওচৰত আঁঠু নলয়. ইভেন সিহঁতৰ যিসকল পূৰ্বপুৰুষ আছে, সিহঁতৰ যিসকল এনচেষ্টাৰ্ছ আছে, সিহঁতৰ যিসকলে 1000 বছৰৰ আগতে বাস কৰি গৈছে, সেইসকলৰ ওচৰতো সিহঁতি আঁঠু নলয়, মূৰ নুদুৱায়, আৰু সিহঁতৰ কাৰণে কোনো সন্মানীয় নহয়. For animals all are equals. সকলোৱে সমান, সকলো ইকুৱেল, সকলোৱে সমান, আৰু এই পৃথিৱীত কোনো জন্তুৱেই অসুখীও নহয়. সকলো সুখী. জন্তুবিলাক সকলোবিলাকেই সুখী. So they show their relations to me and I accept them. They bring me tokens of myself. They evince them plainly in their possession. So they show their relations to me and I accept them. So সেয়েহে সিহঁতি দেখুৱাই, প্ৰদৰ্শন কৰে, সিহঁতি প্ৰদৰ্শন কৰে. শ্ব' শব্দটোৰ অৰ্থ হৈছে প্ৰদৰ্শন কৰা বা দেখুওৱা. দেয়াৰ ৰিলেশ্যনছ টু মি, সিহঁতৰ সৈতে মোৰ এটা সম্পৰ্ক. এণ্ড আই একচেপ্ট দেম. একচেপ্ট শব্দটোৰ অৰ্থ হৈছে গ্ৰহণ কৰা, মানি লোৱা. একচেপ্ট, সিহঁতৰ এই যিটো সম্পৰ্ক, সেই সম্পৰ্কটোক মই মানি লওঁ. অৰ্থাৎ কবিয়ে ক'ব বিচাৰিছে যে জন্তুবিলাকৰ গাত এনেকুৱা কিছুমান গুণ আছে, সেই গুণবিলাকৰ কাৰণে মই সিহঁতৰ লগত বেছি কমফৰ্টেবল অনুভৱ কৰোঁ. সিহঁতৰ লগত মই এটা মোৰ সম্পৰ্ক অনুভৱ কৰোঁ, আৰু সেইটোক মই মানি লওঁ. They bring me tokens of myself. They evince them plainly in their possession. Tokens শব্দটোৰ অৰ্থ হৈছে চিম্বল. ইয়াত কিছুমান কোৱালিটিৰ কথা কোৱা হৈছে, গুণৰ কথা কোৱা হৈছে. গুণবিলাকৰ ভিতৰত আছে কাইণ্ডনেছ, অনেষ্টি, পিয়ৰিটি, এনেকুৱা ধৰণৰ কিছুমান গুণৰ কথা কোৱা হৈছে. They bring me tokens of myself. মোৰ এই গুণসমূহ, bring me tokens of, মোৰ এই নিজৰে গুণসমূহ সিহঁতি মোৰ ওচৰলৈ লৈ আহে, সিহঁতি মোৰ ওচৰলৈ আনে. They evince means to show, প্ৰদৰ্শন কৰা, দেখুওৱা. Evince them plainly in their possession. আৰু সেইবিলাক সিহঁতৰ গাত যে আছে, সেই কথাখিনি সিহঁতি দেখুৱায়. অৰ্থাৎ কবিয়ে ক'ব বিচাৰিছে যে সিহঁতৰ সৈতে মোৰ এটা যে সম্পৰ্ক আছে, সেই কথাটো মই মানি লৈছোঁ. সিহঁতি এটা সম্পৰ্ক প্ৰদৰ্শন কৰিছে, আৰু সেইটো মই মানি লৈছোঁ. আৰু যিসমূহ মোৰে গুণ, মোৰে টকেন শব্দটো ব্যৱহাৰ কৰিছে, মোৰে যিসমূহ কোৱালিটি আছিল, গুণ আছিল এটা সময়ত, পিয়ৰিটি, অনেষ্টি, কাইণ্ডনেছ, এইসমূহ সিহঁতি মোৰ ওচৰলৈ লৈ আহিছে, যিসমূহ সিহঁতি সিহঁতৰ গাত প্ৰদৰ্শনো কৰে বা সিহঁতৰ গাত যে আছে সেই কথাটো সিহঁতি দেখুৱায়. I wonder where they get those tokens. Did I pass that way huge times ago and negligently drop them? I wonder, মই ভাবোঁ, where they get those tokens. সিহঁতি এই চিম্বলবিলাক, এই কোৱালিটিবিলাক ক'ত পালে, ক'ত লাভ কৰিছিল, মই সেইটো ভাবোঁ. Did I pass that way huge times ago and negligently drop them? মই সেইফালেদি বহু বছৰৰ আগতে পাৰ হৈ আহিছিলোঁ নেকি, আৰু অসাৱধানবশতঃ এইখিনি তাতে পেলাই থৈ আহিলোঁ. কবিয়ে ক'ব বিচাৰিছে যে এই যিটো পৰিক্ৰমা, মানুহৰ যিটো পৰিক্ৰমা, মানুহৰ উন্নতিৰ যিটো পৰিক্ৰমা আছে, মানুহে যিটো ধৰণে আজিৰ অৱস্থাটোলৈ আহিছে, সেই অৱস্থাটোলৈ আহোঁতেই, জন্তুৰ পৰা আহি মানুহে আজিৰ অৱস্থাটো পাইছেহি, এই অৱস্থাটোলৈ আহোঁতেই ক'ৰবাত মানুহৰ সি থাকিবলগীয়া যিখিনি গুণ, সেই গুণখিনি ক'ৰবাত পেলাই থৈ আহিল নেকি, আৰু পেলাই থৈ আহিলত সেই জন্তুবিলাকে আৰু সেইটো লৈ ল'লে,
এনেকুৱা ধৰণে তেওঁ কবিতাটো এটা প্ৰশ্নবোধক চিহ্নৰে এটা কুৱেশ্যন মাৰ্কেৰে তেওঁ শেষ কৰিছে অৰ্থাৎ সিদ্ধান্ত যিসকল পাঠকে ল'ব লাগিব সঁচাকৈ মানুহ সেইফালেদি পাৰ হৈ আহোঁতে সেই পৰিক্ৰমাটো আজিৰ অৱস্থালৈ আহোঁতে মানুহৰ গাত থকা সেই গুণখিনি ক'ৰবাত পেলাই থৈ আহিলে কি অসাৱধানবশতঃ সেই সিদ্ধান্তটো লোৱাৰ দায়িত্ব তেওঁ পাঠকৰ হাতত আগত এৰি দিছে এতিয়া আমি এই কবিতাটোত ব্যৱহাৰ হোৱা বিভিন্ন পয়েটিক ডিভাইচেছবিলাকৰ বিষয়ে আলোচনা কৰিম একেবাৰে আৰম্ভণিতে মই কৈছিলোঁ কবিৰ বিষয়ে যেতিয়া কৈছিলোঁ দুটামান হাৰি কৈছিলোঁ তেতিয়া কৈছিলোঁ যে কবিগৰাকীয়ে ৱাল্ট হুইটমেনে যিটো ট্ৰেডিশ্যন আছিল কবিতা লিখাৰ যিটো মিউজিকেল এটা ছিকুৱেঞ্চত লিখাৰ যিটো ট্ৰেডিশ্যন আছিল সেই ট্ৰেডিশ্যনটো তেওঁ ব্ৰেক কৰিছিল ভংগ কৰি তেওঁ কবিতাসমূহ ফ্ৰী ভাৰ্চত লিখিবলৈ আৰম্ভ কৰিছিল আমি যদি এই কবিতাটো লক্ষ্য কৰোঁ কবিতাটো আমি যদি ভাল ধৰণে চাওঁ তেতিয়া দেখিম যে এই কবিতাটো তেওঁ ফ্ৰী ভাৰ্চত লিখিছে তোমালোকে চোৱা ইয়াত কোনো ৰাইমিং স্কিম নাই ইয়াত আৰ আছে ষ্টেণ্ড আছে লং কণ্ডিশ্যন চিনছ গড উইথ থিংছ that ago art them events position এনেধৰণে তেওঁ লিখিছে বাক্য হাৰিকেইটা শেষ অন্ত কৰাইছে সমাপ্তি ঘটাইছে কিন্তু ইয়াত কোনো ধৰণৰ ইটো ৱৰ্ডৰ লগত ইটো ৱৰ্ড ৰাইম হৈ থকা নাই ইয়াত কোনো মিউজিকেল ছিকুৱেঞ্চ নাই অৰ্থাৎ এই কবিতাটো হৈছে এটা ফ্ৰী ভাৰ্চত লিখা কবিতা তেওঁ কবিতাটো ফ্ৰী ভাৰ্চত লিখিছে তাৰপিছতে আমি চাওঁ নেক্সট পয়েটিক ডিভাইচ ইজ হিয়াৰ ইজ এনাফৰা কি এনাফৰা হৈছে যে এটা কবিতাত যেতিয়া কেইবাটা শাৰী দুটা বা তাতোধিক শাৰী একেটো ৱৰ্ডেৰে আৰম্ভ হয় আমি যদি তোমালোকে যদি ইয়াত লক্ষ্য কৰা তেতিয়া দেখিবা দে ডু নট sweat দে ডু নট লাই দে ডু নট মেক গোটেইকেইটা শাৰীয়ে দে আৰম্ভ হৈছে এনেকুৱা ধৰণৰ পয়েটিক ডিভাইচক কোৱা হয় এনাফৰা আমি যদি তাৰ পিছলৈ যাওঁ তেতিয়াহ'লে নেক্সট এটা পয়েটিক ডিভাইচ আছে ইট ইজ এলিটাৰেশ্যন আমি যদি এই কবিতাটোৰ শেষৰ যিটো ভাৰ্চ আছে লাষ্ট ভাৰ্চ আছে তাত যদি তোমালোকে লক্ষ্য কৰা প্ৰথম শাৰীটো ৱাণ্ডাৰ এণ্ড ৱেৰ দুইটা ৱৰ্ড W লেটাৰটোৱে আৰম্ভ হৈছে এটা কনচনেণ্ট W লেটাৰে আৰম্ভ হৈছে এনেধৰণে কবিতাৰ এটা শাৰীত যদি একেৰাহে দুটা বা তাতোধিক শব্দ কনসনেণ্টৰে আৰম্ভ হয় তেতিয়া সেই পয়েটিক ডিভাইচটোক কোৱা হয় alliteration. Now we shall discuss about the possible questions and its answer. কবিতাটোৰ পৰা হ'ব পৰা যিখিনি প্ৰশ্ন আৰু সেই প্ৰশ্নসমূহৰ উত্তৰসমূহৰ বিষয়ে আমি এতিয়া কিছু কথা পাতিম আমি প্ৰথম প্ৰশ্নটো চুজ দ্য মিনিং অফ দি আণ্ডাৰলাইন ৱৰ্ডছ যিবিলাক শব্দ আণ্ডাৰলাইন কৰি থোৱা হৈছে তলত আস্তনা আছে এই আস্তনা শব্দসমূহৰ তোমালোকৰ অৰ্থটো তাত দি থোৱা হৈছে তিনিটা অৰ্থ দি থোৱা আছে তাৰ পৰা যিটো শুদ্ধ সেইটো তোমালোকে বাছি উলিয়াব লাগে they do not sweat and whine about their condition whine means complain in an annoying voice are placid and self-contained placid means come then one is demented with demented means mad evens them plainly evens mean show next true or false the poem is taken from Song of Myself in Leaves of Grass this is correct animals are the creature that create havoc false animals are not placid wrong animals do not weep for their sins correct according to the poet no one amongst the animals is mad for owning things correct next question what was the wish of the poet কবিৰ ইচ্ছা কি আছিল the wish of the poet was to live with animals as they are very placid and self-contained কবিৰ ইচ্ছা হৈছে জন্তুৰ লগত বাস কৰা যিহেতু জন্তুবিলাক যথেষ্ট শান্ত আৰু সিহঁতি যথেষ্ট self-contained হয় what according to the poet the animals do not do regarding their condition according to the poet the animals do not sweat
and whine about their condition. Next, what do the animals not do for their sins? The animals do not lie awake in the dark and weep for their sins. Are the animals dissatisfied? No, the animals are not dissatisfied. They are self-contained and absolutely happy with what they have. For what is the animals not demanded? The animals are not demanded with the mania of owning things. Next, why does Walt Whitman feel more at home with animals? In the poem Animals, Walt Whitman feels more at home with animals than human beings because, according to him, animals are much better than humans as they do not possess any human biases. He feels that the animals are not complicated like human beings and are satisfied with their lives. What qualities of animals mesmerize the poet? The qualities of calmness, self-reliance, complacence, and simplicity of the animals mesmerize the poet. The animals do not lie awake in the dark and weep for their sins. They do not whine about their condition. They are not mad for owning things. How do the animals act about their condition and their duty to God? The animals do not whine about their condition and they do not make others sick discussing their duty to God.